স্বাগতম মিনিমাম ব্লগ। তো আজি ঘৰতে আছোঁ আৰু ঘৰত এটা খানা মানে মাছৰ কাম চলি আছে, মানে বাকলিটো গুচোৱা। আৰু এইফালে বাহু মাছ, আৰু এইফালে আমাৰ টপায়ো চাই ফুৰিছে কি কৰিছে বুলিব। আৰু মই এইবিলাক গজালবিলাক ইয়াত মাৰি আছে। আৰু এইটো চাইডে পূৰা বজাৰৰ বস্তু পূৰা মানে এইফালে বিলাহী, পিঁয়াজ, আলু সেইবিলাক, আৰু এইটোফালে মছলা, আৰু এইটো চাইডে তেল, দালি এইবিলাক। তো স্পেচিয়েলকৈ লোৱা হয় আজি বৃহস্পতিবাৰ না বজাৰ, তো মজাকৈ লোৱা হয় দিয়ক। আৰু এইটো চাইডে ৰঙালাও, পূৰা ফেভৰেট বস্তু মোৰ ভাগত, মজা ৰঙালাও না মজা লাগে খাই। তপাই কেনেকুৱা লাগে, তোৰ ভাল লাগে নি? ভাল লাগেনে? অঁ হ'ব সেইটো বুলি হ'ব, ইয়াত থাকক দে। আৰু এইটো চাইডে তো এতিয়া বনাবৰ কাৰণে এইফালে কেৰাহী আৰু এটা বস্তু ঢাকি থোৱা, মানে ব্ৰইলাৰ মাংস। তো এইটো চাইডে মাংস হ'ব গাইছ আজি। কিন্তু বতৰটোনো কি থাকিলে জানো, মানে আজি ৰাতিপুৱাৰ পৰা আকৌ বৰষুণ দিয়া আৰম্ভ হৈ গ'ল। এইকেইদিন ঠিকে আছিলে, আকৌ বৰষুণ দিছে মানে গুৱাহাটীত থাকোঁতে, গম পাইছে। হ'ব উপায় নাই, যেতিয়া য'ত মানে যেনেকুৱা বতৰ। আৰু এইফালে এতিয়া এইবিলাক ধুনীয়াকৈ ফিট কৰিব লাগে, কিন্তু তাৰ আগত মাছটো মানে অলপমান মানে লাগি দিওঁ ৰ'ব মাছত, মানে এই গজালখিনি মানে বাকলিটো অলপমান ধুনীয়াকৈ গুচাই দিওঁ দিয়ক। মাছ আধা আধি পিচটো কৰি লৈছে, গম পাইছে। আৰু এইফালে দুটা আছে, আৰু এইফালে এইবিলাক কিবা কিবি আছে। আৰু এতিয়া মানুহজন ক'ৰবাত গৈছে মাছ কটা, মানে আমাক ঘূৰাই কাটিছে। তো দিয়ক মই ইয়াতে বহি আছোঁ, তাৰপিছত কি হয় গম পাব। আৰু এতিয়া মোৰ দায়িত্ব পৰিছে এইফালে পিঁয়াজ কটা, মানে যিটো একেবাৰে মানে পূৰা চকু পানী ওলাই যোৱা। তো এইফালে এতিয়া পিঁয়াজ কটা আৰম্ভ কৰি দিওঁ ৰ'ব অলপ। পিঁয়াজ কটা এটা আইডিয়া এটা দিওঁ দিয়ক, মানে এটা হেলমেট পিন্ধি ল'ব পূৰা গ্লাছ মাৰি, কিন্তু মোৰ হেলমেটটো নাছিলে, তো সেইটো কাৰণে মানে উপায় নাই দিয়ক। কাটি অৱস্থা তথাপিতো কাটিলোঁ বাৰু কেইটামান, উপায় নাই দে মানে এটা হেলমেটৰ কাৰণে এয়া চেহেৰা হ'ল। আৰু এইটো চাইডে পূৰা ধুনীয়া বিলাহী কটা হ'ল, আৰু এইফালে ৰঙালাও কাটিম আৰু এতিয়া আৰম্ভ হৈ যাব এইটো চাইডে কটা। আৰু এতিয়া কুটা আৰম্ভ হৈছে এইফালে ফ্ৰেচবিন কুটা আৰম্ভ কৰি দিছোঁ এইটো চাইডে দেই। এখন ধুনীয়াকৈ ধোৱা হৈছে, আৰু এইটো চাইডে আৰু এইফালে টপাই ধুনীয়াকৈ গান গাই আছে। মোৰ এইটো চব্জি কুটা অলপকৈ হৈ গৈছে, আৰু এইটো চাইডে মাছো পূৰা ধুনীয়াকৈ ধোৱা হৈ গ'ল, আৰু এইফালে পেটুখিনি আছে। তেতিয়া কি হয়, চাইডে পূৰা ধুনীয়াকৈ জ্বলোৱা আৰম্ভ কৰি দিলে জুই। কেৰাহী উঠি গ'ল যিহেতু, আৰু এইটো চাইডেও অলপকৈ হৈছেগৈ দিয়ক, পিঁয়াজৰ পৰা ধৰি ৰঙালাও চব। আৰু ফাৰ্ষ্ট চাইডে এইটো চাইডে ব্ৰইলাৰ মাংস ধুনীয়াকৈ কাম, পিঁয়াজ পূৰা স্পেচিয়েলকৈ কটা হৈছে এইটো চাইডে তাৰ পৰাই। আৰু আছে এতিয়া বিলাহী, গম পাইছে, বিলাহী কটা আছে। তো এইটো চাইডে পূৰা ৰেডি হৈ গ'ল, গোটেইখিনি কৰিলোঁ। কঁকালে মূৰে গোটেই অৱস্থা মানে কি ক'ব। এতিয়া আকৌ খৰি লাগে, খৰি আগফালে আছে, চলো। আৰু এইটো চাইডে এতিয়া বনোৱা হ'ব কচু, আৰু এইটো চাইডে মানে ইয়াতে দি দিয়া হ'ব কচু এটা মজাকৈ। মানে এইটো চাইডে পূৰা মজাকৈ কাম চাম হৈ গ'ল। তো এতিয়া কাম আছে মানে এইটোত, মানে এইফালে এই টেবুলকেইখন ধুনীয়াকৈ ইয়াত থৈ দিব লাগে। তো পিছত যাতে লৰালৰি নহয়, এইটো কাম কৰিব লাগে। তো এইটো কৰিব লাগে। গাইজ চব বাকী হৈছে, তো এতিয়া বাকী অকল ভাত চাউল, মানে এইটো হ'লে ইয়াত ধুনীয়াকৈ মানুহ বহিব পাৰিব দিয়ক। এতিয়া অলপমান আজৰি পাইছোঁ, মানে ঘৰত মানে সকামে হওক বা কিবা কিবিয়ে হওক মানে অলপমান। আৰু গাইজ এইটো চাইডে পূৰা ভাতো ৰেডি, আৰু এতিয়া খাব মানে এইফালে চাই লওক। এই চাইডে আমাৰ টপা পূৰা ধুনীয়াকৈ সাজি কাচি আহি গৈছে। এই টপা আহিলি নে? অঁ হ'ব দে। পূৰা ৰেডি হৈ গ'ল, তেতিয়া জাষ্ট দিব লাগে, ডিছ পেলাব লাগে চব। আৰু শেষত সেয়া খানা মানে খোৱা আৰম্ভ হৈ গ'ল। এইটো চাইডে মইতো অলপমান পিছত খাব লাগিব, যিহেতু মানে গিৰিহঁত মানে সেয়াই আৰু দিয়ক। এইফালে দি লওক, তাৰপিছত খোৱা আৰম্ভ কৰিম দিয়ক মজাকৈ। তো এতিয়া আজৰি হৈছেগৈ দিয়ক অলপকৈ, গম পাইছে। তো দিনটো এনেকৈ কটালোঁ, যি কাম চাম কৰিলোঁ মানে এইবিলাক। তো দিয়ক বাই। তো এতিয়া এইবিলাক কাপোৰ কানি খুলি এতিয়া মানে এইবিলাক কাপোৰ মানে ইয়াত লগোৱা কাপোৰবিলাক আৰু এইবিলাক টেবুলবিলাক খুলিলোঁ। আৰু এইটো চাইডে বৰ্তাই ভাত খাই আছে, আৰু দিয়ক ভিডিঅ' আহিব দিয়ক, নেক্সট ভিডিঅ' আহিব। তো এতিয়া ময়ো ধুনীয়াকৈ খাই পেলাম।